এটা ভাল এটা মক্কেল পা ভগৱান কৃষ্ণ এটা নহয় পাঁচটাই লাগি ৰক্তি মাকে আহে নাই কিমান দেৰি হ'লে সোমাই যাওঁচোন হেল্ল' অ ৰক্তিম ক'ত আছা মঙলে আছা তই কিয় তই গেলিয়ে আজি তই আহিব লাগে হুই দে মই আজি বাৰু কি কৰোঁ চাওঁচোন আজি এটা ভাল মক্কেল পালে ভাল আছিল তই আজি পইচা কিন্তু কমকৈ পাবি কাৰণ মই আজি একেলাই কৰিছোঁ অঁ দে ৰাখ দে আজি ভগৱানক চিন্তি 1000 years later. কিমান টাইম হ'লে এটা মক্কেল অহা নাই ঘুমেতিও ধৰছি গাছডালৰ ওপৰত যে ঘুমাই থাকোঁ নেকি যি হয় হ'ব গাছডালৰ ওপৰতে যাই পেলাই ঘুমাই থাকোঁ বাপৰে বাপ কি গেলো বাদ দি তলতে ঘুমাই থাকোঁ বাদ দি আজি একো নাহে দে মোক এতিয়া ঘুমাই মজা লাগছি 2 hours later. এটাও তেতিয়া কোনো অহা নাই 12টা বাজিল ভাত পানীও খাই আহিবা নহয় 12টা বাজিল এতিয়া ৰাতিপুৱাই আহিছিলোঁ কোনোবা আহিছোঁ নেকি চাওঁচোন কিবা আৰাম পাইছোঁ এই টিভি বিচাৰি আহত সেই মই বহু যাই যদি লাগে মই এটা খাই দিব লাগে যা এতিয়া আন হ'ব বাবা এতিয়া আন যা সোনকালে যা মই ই আজি গেলে আজি এটা খাই পাম দে ইয়াত তাৰপৰা পইচাটো লওঁ পইচাটো আজি নলওঁ দে কালি লওঁ কালিয়ে লওঁ দে অঁ ই এতিয়া অকণমান পিছতকৈ আহিব নহয় খাই লৈ ৰাতি ভোজে খাব পাৰিম মাৰ পানী খাই দিব বিৰাট পিয়া লাগছি তেতিয়া বে বহুত সময় আহে নাই আকৌ আৰু অলপ সময় ৰখোঁ ৰ আহেনে নাহে বা আকৌ সি বাবা মই খাই নাপাই পাঠিতে আনিলোঁ পাঠি আনিলি তই দে হ'ব দে ইয়াক মই বান্ধি দে আৰু বা বজাত নেকি মালটো বজাই বৰুৱা সুধছে এইফালে ক'ত বান্ধো ইয়াক বাবা মই তই পাবি কালিলৈকে পাবি বাবা অঁ যা এতিয়া তই আমাৰ আপোনাক কিবা লাগিব নেকি বা আৰু একো নালাগে যা আৰু যদি কালিলৈকে নাপাব তই মোৰ ওচৰলৈকে আহিবি হ'ব অঁ যা এতিয়া তই ছাগলীটো সৰু দিলা আৰু পাঠি দিলা খাই দেখ খানাটো চলি যাব দে আৰু মক্কেলটো মজা আছিল আৰু কালিলৈকেও নাপালে পইচাও খুজিম মই 50,000 মান খুজিম আজি যাওঁ দেই এতিয়া এই মোবাইল কৰি যাওঁ মই আজি এতিয়া